নমস্কাৰ। মই যি ব্ৰইলাৰখিনি 7 দিন হৈছে, এই 7 দিনলৈকে মই কি খোৱালোঁ তাকে আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। যদি মোৰ কিবা এটা ভুল হৈছে তেতিয়া জনাবিলাকে মোক শুধৰাই দিব। প্ৰথম পোৱালি অহা দিনাখনি গুৰ পানী খোৱালোঁ। তাৰ ছেকেণ্ড দিনাখনিৰ পৰা এণ্টিবায়'টিক খুৱাইছোঁ, যিটো কেঁচা হৈ থকা নাড়ীটো শুকাবৰ কাৰণে। তাৰপিছত 3 দিন একেৰাহে সেই এণ্টিবায়'টিক খোৱালোঁ। তাৰ 4 নম্বৰ দিনৰ পৰা আজিৰ ডেটলৈকে খোৱালোঁ আপোনাৰ ভিমাৰেল অষ্টভেট। তাৰপৰা কাইলৈৰ পৰা অলপ নৰ্মেল পানী খুৱাব লাগিব, যিহেতু মই বৰ্তমান প্ৰিমিয়াম ফিটছ প্ৰাইভেট লিমিটেডত কৰি আছোঁ। তো তাত 9 নম্বৰ দিনাখনি আপোনাৰ ভেকচিন থাকে, সেইকাৰণে 8 নম্বৰ দিনাখনি অকল